হাই গাইজ, আৰু এটা নতুন ভিডিঅ' সৈতে আকৌ লগ পালোঁ। আৰু এতিয়া আমি আহি আছোঁ শিৱদৌল, মানে শিৱদৌলত সোমাই আৰু ঘৰলৈ গৈ এতিয়া আমি মন্দিৰৰ ভিতৰলৈ আহি আছোঁ। এতিয়া চালোঁ এইবিলাক আৰু ফটো চটো মাৰিলোঁ। কি ধুনীয়া, কোনে কোনে বাৰু আহিছে শিৱদৌল চাবলৈ ক'বচোন দেই। মই এবাৰ সৈতে দুবাৰ আহিছোঁ। এতিয়া ঘৰলৈ বুলিয়ে যাওঁ। আমি ইয়াত বেছি টাইম কৰিবও নোৱাৰোঁ, কাৰণ আমি বোকাজানলৈ যাব লাগিব যে, সেইকাৰণে অকণমান টাইমৰ কাৰণে আহিছিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। এয়া শিৱসাগৰ পুখুৰী, দেখিছেনে বাৰু কিমান ধুনীয়া পৰিৱেশ। আপোনালোকে কোনে কোনে চাইছেহি বাৰু ক'বচোন দেই। আমি এতিয়া শিৱসাগৰৰ পৰা আহি আমি গৰম পানী পাইছোঁহি। এয়া গৰম পানী দেখাইছোঁ বোলক, কি দেখাম পাৰোঁ। গৰম পানী লিখা আছে, দেখিছেনে? আৰু সেয়া দেখিছেনে, সেয়াই হৈছে গৰম পানী। ইয়াত পানীখিনি গৰম হৈ থাকে আৰু সেইকাৰণে ইয়াক গৰম পানী বুলি কোৱা হয়। কিহৰ কাৰণে গৰম হৈ থাকে সেইটো বাৰু নাজানো। কোন কোন আহিছে বাৰু গৰম পানী চাবলৈ ক'বচোন দেই কমেণ্টত। মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ। এনেকৈ এইফালে অহা যোৱা কৰিলে মানে এনেকৈ গাড়ীত যাওঁতে দেখা পোৱা যায়, কিন্তু আজিলৈকে সোমোৱা নাছিলোঁ। ভাবিলোঁ আজি সোমাই যাওঁ, সেইকাৰণে আহিছোঁ আৰু বলক আপোনালোকেও দেখাওঁগৈ। আৰু পানীখিনি গৰম হয়নে নহয় আপোনালোকক এয়াই গৰম পানী দেখিছেনে? মানুহ ইমানো নাই বাৰু। এটা মন কৰিছেনে, সেয়া দেখিছেনে পানীখিনি উতলি আছে, মানে দেখিছেনে বাবলছ ওলাই আছে। পানী তুলিছে, ৰখিব জুম কৰি দেখাম। এয়া দেখিছেনে? সেই মাজৰডোখৰলৈ চা, সেইডোখৰলৈ চা, উতলি আছে। এই ওলমা দলংখন এইফালে আছে। নাই ঠিক আছে বনালে। পানীখিনি চুই চালোঁ, সঁচাকৈ বহুত গৰম। আৰু আপোনালোকক দেখাইছিলোঁ ন ভিডিঅ'ত, উতলি আছিল আৰু মাজতে বেছিকৈ উতলি আছে মানে পানীখিনি। আৰু এতিয়া দেখাবলৈ আহিছোঁ আপোনালোক, এয়া ওলমা দলং এইখন। বলক এতিয়া যাওঁ তালৈ। এইখন গাইছ ওলমা দলং পূৰা হিলি আছে। যাবলৈ ভয় লাগিছে গাইছ। আমাৰ দাদাহঁতি অহা নাই, মাও অহা নাই, সেইডোখৰতে ৰখি আছে। ওলমা দলঙতো উঠিলোঁ, মাজলৈ অকণমানহে গ'লোঁ আৰু আগলৈ যাবলৈ নহ'ল, ভয় লাগিলে। বহুত হিলি আছিলে দলংখন, আৰু আগলৈ অকণমান দলংখন বেয়া হৈ আছে, সেইকাৰণে যোৱা নহ'ল। আৰু পানীখিনি কিন্তু সঁচাকৈ বহুত গৰম। আগতেও মানুহ আহিছে কৈছে আৰু যে পানীখিনি গৰম উতলি থাকে। আজি নিজ চকুৰে দেখিলোঁ। আৰু সেয়া জোলনা কিবাকিবি আছে খেলিব। এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, কাৰণ এতিয়াও বহুত দূৰ আমি যাবলৈ বাকী আছে। আৰু গৰম পানী আছিলে নামবৰ হাবিৰ মাজতে। কোনে কোনে আহিছে ক'বচোন, আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাব। লগতে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মই যি ভিডিঅ' দিওঁ আপোনালোকে সকলোতকৈ আগত পায় তেন্তে আজিলৈ বাই বাই